ভাওনা চাবলৈ আহি আছোঁ। লগত আহিছে এটা এইটো আৰু এটা এইটো আৰু এইটো। আমাৰ এই ৰাস্তা এটা ভূত এটা চাব, ভূতটো আৰু ভূতটোৱে হৈছে এইটো এইটো ভূত। আৰু বহুত দূৰ আছে চাবি। ক'লৈ আনিছা আমাক? কাৰন্ধৰা গাঁও। ভাওনা ইমান ৰাতিখন আহিছে। ডেকা কালতে ফুৰি কৰি ল'ব লাগে ন, বিয়া পাতিলে ক'ত মাইকে দিব। সঁচাকে দেই ঠাণ্ডা লাগিছে। তই চাগে কিবা অলপমান হেৰি খাই আহিছে সেইকাৰণে থাকেই হলত হলত থাকি টোপনিয়াই যে কেলা। মই চাগে মোৰ যদি চিনাকি থাকে মই তাত শুই থাকিম। অকমান নাহোঁ ইমান দূৰৰ পালে ভাই খোজকাঢ়ি কি য'তে পাওঁ মোৰ চিনাকি মানুহ আছে শুই থাকিম মই। সিহঁতি পূৰা গৈ আছে ৰাতি এনেকৈ আহি ভাল লাগে ন কিবা এটা। পদুম এইটো চাই দে আকৌ তই বা তই কৈ দে মোক মানুহে দেখিয়ে থাকে বুলি কৈছে। ইয়াৰ কাৰণে মানুহে দেখিয়ে থাকে। তাৰ কিন্তু ৰামধেনু পৰজি খুলিব জোনাক নিশা ভাল লগা। অঁ মোক টিক মাৰা নি? মাৰা মাৰা। এই পাইছোহি নেকি মাতটো শুনিছো দেই। বেছি দিন নাই হোৱা নাই, পামগৈ আৰু দেই। পামগৈ, চাই থাকক ভিডিঅ'টো শেষলৈকে। তাত আপোনালোকক ভাওনা দেখুৱাই থাকিম। মই আকৌ ভাওনা চাবলৈ আহিছোঁ। পালোহি আৰু পালোহি তৰা বুলিয়ে কথা পালোহি বুলি এইটো গাঁও পোৱা আকৌ কোনটো? এইটো আমাৰ গাঁও পোৱা ঘৰ নি? গাঁও পোৱা আকৌ আমি আহি আহি লাষ্ট পালোহি ভাগৱত। ভাগত লাগিছে কিনে ফটো। আৰু পিছফালে মানুহ আহি আছে চাব। পিছফালে মানুহ আহি আছে আৰু ইয়াত আমি ভিতৰলৈ সোমাই গৈ চামগৈ। ইয়াতে যিহেতু ভাগৱত পাতিছিলে ইয়াত অনন্ত হৈছে এনেকৈ পানী সজাই থৈছে বহুত ধুনীয়াকৈ এটা পুখুৰীৰ মাজত। দৃশ্যটো চাই ভাল লাগিছে আপোনালোকে চব। আৰু এইফালে আগলৈ গৈ ভাওনা আছেগৈ। আৰু এতিয়া সোমাই আহি আছোঁ ভিতৰলৈ। এইবোৰ দোকান বজাৰ ইয়াতে আছে। এই গণেশ বাবা দুজন চব কেনেকৈ সজাই থৈছে ইয়াত। পুখুৰী খাব লাগিব। আৰু ইয়াতে পাতিছে ভাওনা চাবলৈ দেই। ৰখিব লাগিব, মানুহ বহুত হৈছে। আমি ড্ৰেছিং কৰা ৰুমলৈ যাম। কোনে কি লৈছে চাবলৈ আপোনালোকক দেখুৱাম এতিয়া। চাই থাকক ভিডিঅ'টো। ইয়াতে এতিয়া পেইণ্টিং কৰি থকা হৈছে এইবোৰ। পেইণ্টিং কৰি থকা আছে ইয়াতে চাব। ইয়াত পেইণ্টিং চবেই কৰি আছে। এতিয়া আমি ওলাই দিওঁ। এতিয়া চাহ খাই লগে যে চাহ খালে তাত ফ্ৰীকৈ চাহ খাইছোঁ যা। পদুমে চাহ খাবলৈ নাপায় লোভ বমানি পৰি আছে। যা চাহ খাই লগে, চাহ খাই লগে, যা 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 যা। আমি বাহিৰলৈ ওলাই যাওঁ। ইয়াত আমি যিমান নহওক ভিৰ কৰি নাথাকোঁ, প্ৰব্লেম হ'ব চবৰে।
পদম জুলুকা মাৰিছা বে তুমি ফিলিং হেপি ফিলিং হেপি ফিলিং হেপি এইটো আমাৰ এজন আহিছে দিলীপ বৰা ফিলিং হেপি কি ভাবি নাপালে ফিলিং হেপি আমি এতিয়া গৈ থাকোঁ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে শেষ মানে শেষ হ'ল আৰু যাওঁ টাটা কোৱা আকৌ পস্তা দিছোঁ ফটো কি হাতখন তই আকৌ ক আকৌ ভগৱান তোমালোকে বহুত অপেক্ষা কৰি দিলোঁ ক আকৌ ঠাণ্ডা লাগিছে আৰে ফটো মাৰিবি দে পুলিচত পজ দে অঁ আমি এতিয়া ৰাতি আহি বহুত দূৰ পালোহি আৰু আধাটো বাট আছেগৈ ভাগৰ লাগি গৈছেগৈ একদম ভাগৰ লাগিছেগৈ নে ভাগৰ মানে আমি এতিয়া এইখিনিতে পুল এটা আছে পুলটোতে বহিছোঁ অলপমান বহি মেলি আৰু ঘৰলৈ গৈ থাকিম তেল পৰিলে আমাৰ এতিয়া আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব কি আইকনটো কৈ দে বেল আইকনটো দবাই দিব ঠিক আছে থেংক ইউ